আপোনালোক এতিয়া অকণমান বাহিৰলৈ ওলাই দিয়ক আমি পেচেণ্টক চেক কৰিব লাগে ঠিক আছে স্যাৰ শুনকচোন আপোনালোকে পেচেণ্টক কিবা খাবৰ কাৰণে দিছিলে নেকি ডক্টৰ সাহে তেনেকে নাই দিয়া বাৰু হে কালি বোলো অকমান দুৰ্বল হৈ থকা কাৰণে চুপ অকমান আনি দিলো তাৰপিছত হে পেহিয়ে কাইছিলে মানে পেহিয়েকে হে কচু দি জোল অকমান বনাই আনিছিলে হে জোল কনে খুৱা আৰু আপোনালোকে কাৰ পাৰমিশ্যন লৈ খুৱাইছিলে ডক্টৰক এবাৰ সুধিছিলে নে খুৱাব পাৰিম নে নোৱাৰিম এইবিলাক কাম নকৰিব যি আমি কওঁ সেইটো শুনিব আৰু ডক্টৰে নোকোৱাকে একো বস্তু নোখোৱাব খাব ডক্টৰ সাহ অকমান খালে একো নহয় আমি হেবু খাই বৈ লাষ্টলি ডাঙৰ কৰিছো এতিয়াহে আপোনালোক ওলাইছে আগতে নাছিলে হ'ব ইয়াত বেছি লেকচাৰ জাৰিব নালাগে বাহিৰত ৱেইট কৰক আমাৰ বেলেগ কামো আছে আপুনি ওলাই দিয়ক বৰ টেম্পাৰ দেখাইছে ডক্টৰটো জহনিতেটো हेलो प्रीति क्या कर रहे हो कुछ नहीं बस तुम्हारी याद कर रही हूँ हाँ हाल बताओ कैसा है कहाँ कहीं पे गए हो क्या कुछ बोलो अच्छा जो उस टाइम बिहू में मिले थे वो ही क्या अच्छा अच्छा मेरी तरफ से उसको कांग्रेचुलेशन बोल देना हाँ ये सब खत्म हो जाए तो यहाँ पे आ जाना तुम्हारी याद आ रही है धमना को भी अच्छा लगेगा ठीक है मैं अभी रखता हूँ बाय बोला पटनी लहे लहे खुलती पर
ডক্টৰে অকমান খোজ কঢ়াবলৈ কৈছে নহয় নাইপিয়া তই অকমান খোজ কঢ়াই দে মই সেই বাবু কাপোৰ কেইটা ধুবলৈ আছে নহয় সেইকেইটা ধুই আহোঁগে পটককে মা হ'ব বহুত দিন একদম চিকেন গোটাই গোটাই খোৱাই নাই এতিয়া বনাই থৈছিলে মায়ে খাই দিওঁ ৰ মজা লাগিছে দে একদম পুৰা তেল খোজ কঢ়াই একদম ভৰি বিষাই দিলে অকমান শুইহে ল নোৱাৰি ইমানকে খোজ কাঢ়ি থাকিবলৈ বিষত খোজ নাকাঢ়িলেও নহ'ব পাছত আমাৰ পোনাহঁতক ভালকে চাব লাগিব হয় নেব ডক্টৰেও কৈছে তাতে এতিয়া অকমান ৰেষ্ট কৰি লওঁ পাই বন্ধ কৰ